Okay, MS Excel tips and tricks playlist or eto amar second video. Azir ei video tut moi alochona korim average function or bishoye. Tinita example yate loi ahisu aru average function to kenekoi byabohar koribo paro tar bishoye alochona korim. Yar agor video moi sum function or bishoye alochona korisilo. Jodi eteleke video to soa nai apnaloke video to description section ot link di ase tar pora sai lobo pare. আৰু যদি আপোনালোকে MS Excel কমপ্লিট বেসিক নলেজৰ পৰা শিকিব বিচাৰে ইয়াৰ ওপৰত কমপ্লিট প্লেলিষ্ট এটা আমাৰ অলৰেডি আপলোড কৰা আছে আপোনালোকে ডেসক্ৰিপচন সেকশনত লিংক পাব বা আই বাটনত ক্লিক কৰি পেলাইও ভিডিওবিলাক চাব পাৰে তেনেহলে বেছি পলম নকৰি আমাৰ স্ক্ৰিনলৈকে আহিছো সো ইয়াৰ মাইসেল দীপাঙ্কৰ ডেকা আৰু আপোনালোকে চাইছে ৰেইনবো টেক চেনেল যদি ভিডিওটো চাই আপোনালোকে ভাল পায় তেনেহলে চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব Okay, মই ইয়াতে প্ৰথম এক্সাম্পলটোত কি লৈছো এটা ক্লাছৰুমত কেইজনমান ষ্টুডেন্টৰ কেইখনমান সাবজেক্টৰ ইয়াতে মাৰ্ক লৈছো আৰু এই প্ৰত্যেকজন ষ্টুডেন্টৰ মই ইয়াতে কি কৰিব বিচাৰিছো এভাৰেজ কাউন্ট কৰিব বিচাৰিছো তো এভাৰেজ মানে কি হয় আমি অসমীয়াত যদি ক'ব যাও গড় উলিওৱা আমি ম্যাথছত পঢ়িছিলো ৰাইট সো আমি ইংলিশত কি বুলি কওঁ এভাৰেজ উলিওৱা বুলি কওঁ তো এভাৰেজ কাউন্ট কৰাৰ কাৰণে আমি কি কৰিব লাগে ইয়াতে এভাৰেজ ফাংচন ব্যৱহাৰ কৰিব লাগে তো ইয়াতে প্ৰথম টাস্কটো ইয়াতে কি দি আছে যে প্ৰত্যেকজন ষ্টুডেন্টৰ ইয়াতে মই এটা এটাকৈ এভাৰেজ কাউন্ট কৰিব বিচাৰিছো যে ৰিয়াৰ এভাৰেজ কিমান অমিতৰ এভাৰেজ কিমান স্নেহা ৰাহুল প্ৰিয়া এনেকৈ প্ৰত্যেকজন ষ্টুডেন্টৰ ইয়াতে এভাৰেজ কাউন্ট কৰিব বিচাৰিছো তো যদি মই ৰিয়াৰ ইয়াতে এভাৰেজ কাউন্ট কৰিব বিচাৰো তো তাত মই ইউজ কৰিব লাগিব এভাৰেজ ফাংচন তো মই ইয়াতে লিখি লৈছো AVERA আমাৰ ইয়াতে কেবাটাও সাজেশন আহি গৈছে আৰু এইটো ব্লু কালাৰ মাৰ্কাৰে ইয়াতে দেখা পাইছে এটো অটোমেটিক সিলেক্ট কৰি লৈছে তো এটা মই ট্যাব প্ৰেছ কৰি এখিনি লৈ লৈছো এতিয়া কৈছে যে নাম্বাৰ 1 যে কোন কেইটা নাম্বাৰৰ মই এভাৰেজ উলিয়াব লাগে তাৰ প্ৰথম এড্ৰেছটোৰ পৰা লাষ্ট এড্ৰেছটো মই ইয়াতে দি দিব লাগিব তো প্ৰথম এড্ৰেছটো মই ইয়াতে সিলেক্ট কৰি লৈ লৈছো আৰু দুটা ডট ব্যৱহাৰ কৰি পেলাই ইয়াতে শেষ এড্ৰেছটো দি দিছো তাৰ পিছত মই ইয়াতে ব্ৰেকেট ক্লোজ কৰি দিছো আৰু ইয়াতে কি দেখা পালো আমাৰ এই ৰেঞ্জটো অটোমেটিকলি সিলেক্ট কৰি লৈ ললে এতিয়া মই এন্টাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াতে দেখা পালো এই তিনিখন সাবজেক্ট মিলি পেলাই ৰিয়াৰ এভাৰেজ কিমান হয় হেতু ইয়াতে কাউন্ট কৰি পেলাই দি দিছে বাকি কেইটা ষ্টুডেন্টৰ কাৰণে মই এভাৰেজ উলিয়াৰ কাৰণে মই ইয়াতে কি কৰিব পাৰো ইয়াতে ক্লিক কৰি পেলাই ড্ৰেগ কৰি দিম আৰু এইখিনি অটো ফিল আপ হৈ যাব ঠিক আছে ইয়াতে মই এটা বস্তু কৰিব বিচাৰিছো আমি কি দেখা পাইছো যে ইয়াতে পইণ্টৰ পিছত ডিজিট বেছিকৈ আহি থকা দেখা পাইছো মই বিচাৰিছো পইণ্টৰ পিছত অনলি দুটা ডিজিট ইয়াতে আহি থাকক তাৰ কাৰণে মই ইয়াতে এটা ফাংচন ব্যৱহাৰ কৰিব পাৰো হেতু হৈছে কি ৰাউন্ড মই ৰাউন্ড ফাংচন ব্যৱহাৰ কৰি যিকোনো নাম্বাৰৰ পইণ্ট বিলাক ফিক্স কৰিব পাৰো যে মই কি কৰিব বিচাৰিছো এই যেটো নাম্বাৰ আছে ইয়াতে পইণ্টৰ পিছফালে মই কিমানটা ডিজিট বহুৱাম হেতু ইয়াতে দি দিম যে মই বিচাৰিছো যে দুটা ডিজিট আহি যাওক তো ইয়াতে 2 লিখি দিছো ব্ৰেকেট ক্লোজ কৰি দিছো আৰু ইয়াতে এন্টাৰ প্ৰেছ কৰিছো আৰু এটো ক্যালকুলেট কৰি পেলাই ৰাউন্ড কৰি পেলাই দি দিলে I hope it is clear to everyone. Now I will drag this one and I will get all the average in a rounded figure. Okay? এতিয়া ইয়াতে এটা টাস্ক কি দিয়া আছে প্ৰথম টাস্কটো আমি কি কৰিলো যে প্ৰত্যেকজন ষ্টুডেন্টৰ এটা এটাকৈ আমি এভাৰেজ কাউন্ট কৰিলো তো ইয়াতে মই কি কৰিব বিচাৰিছো যে এভাৰেজ অফ অল সাবজেক্টস অফ অল ষ্টুডেন্টস ওভাৰঅল ক্লাস এভাৰেজ যে প্ৰত্যেকটা ষ্টুডেন্টৰ এই গোটেই মাৰ্কখিনিৰ এটা এভাৰেজ উলিয়াব বিচাৰিছো অৰ্থাৎ 78 ৰ পৰা এই 96 লৈকে গোটেইখিনি লৈ পেলাই ইয়াতে মই এভাৰেজ কাউন্ট কৰিব বিচাৰিছো তাৰ কাৰণে আমি কি কৰিম ইয়াতে এভাৰেজ ফাংচনটো মই ইয়াতে লিখি লম তাৰ পিছত মই ইয়াতে ফাৰ্স্ট এড্ৰেছটো দিম যে এইটো এড্ৰেছ তাৰ পিছত দুটা ডট ব্যৱহাৰ কৰি পেলাই একেবাৰে শেষৰ এড্ৰেছটো মই ইয়াতে ক্লিক কৰি পেলাই দি দিম তাৰ পিছত ইয়াতে কি দেখা পালো মোৰ এই গোটেই ৰেঞ্জটো অটোমেটিক সিলেক্ট কৰি লৈ ললে তাৰ পিছত এন্টাৰ প্ৰেছ কৰাৰ লগে লগে আমি কি দেখা পালো এই প্ৰত্যেকটা সাবজেক্টৰে প্ৰত্যেকজন ষ্টুডেন্টৰে লৈ পেলাই ইয়াতে এভাৰেজটো কাউন্ট কৰি দিলে এবাৰ ইয়াতে এটা বেলেগ টাস্ক দি আছে এটো কি দি আছে এভাৰেজ অফ ম্যাথ মাৰ্কস অনলি ম্যাথছৰ মাৰ্কখিনি ইয়াতে কি উলিয়াব দিছে এভাৰেজ উলিয়াব দিছে এই প্ৰত্যেকজন ষ্টুডেন্টৰে তাৰ কাৰণে মই ইয়াতে ইকুৱেল দি লৈছো ফাংচনটো মই ইয়াতে লিখি লৈছো ব্ৰেকেট স্টাৰ্ট কৰি প্ৰথম এড্ৰেছটো দিছো তাৰ পিছত ডট ব্যৱহাৰ কৰি পেলাই একেবাৰে শেষৰ এড্ৰেছটো মই ইয়াতে দি দিছো মই ব্ৰেকেট ক্লোজ কৰি ইয়াতে এন্টাৰ প্ৰেছ কৰিছো আৰু মোৰ অকল ম্যাথছৰ সাবজেক্টৰ ওপৰত কি হৈছে এভাৰেজটো আহি গৈছে I hope it is clear to you আমি এতিয়া
আমাৰ নেক্সট এক্সাম্পলটোলৈ গৈছো আমাৰ নেক্সট এক্সাম্পলটো ইয়াতে কি দিয়া আছে মান্থলি সেলস ৰিপৰ্ট এটা দিয়া আছে জানুৱাৰী মাহত ইমান সেলস হৈছে ফেব্ৰুৱাৰী মাহত ইমানখিনি মাৰ্চত ইমানখিনি এপ্ৰিলত ইমানখিনি এনেকৈ প্ৰত্যেকটা মান্থৰে সেলসৰ হিচাপ এটা দিয়া আছে আমাৰ প্ৰথম টাস্কটো ইয়াতে কি দিয়া আছে যে এভাৰেজ মান্থলি সেলস অৰ্থাৎ প্ৰত্যেকটা মাহৰ মিলি পেলাই ইয়াতে এভাৰেজ মান্থলি সেলস কিমান হৈছে এটো কাউন্ট কৰিব দিছে তো তাৰ কাৰণে আমি অলৰেডি শিকিছো যে এভাৰেজ ফাংচন ব্যৱহাৰ কৰি আমি এভাৰেজ কাউন্ট কৰিব পাৰো ব্ৰেকেট ওপেন কৰি পেলাই মই এই ৰেঞ্জটো অটোমেটিক্যালি ইয়াতে দি দিম অৰ্থাৎ সেল এড্ৰেছটো দি দিম ব্ৰেকেট ক্লোজ কৰিম আৰু ইয়াতে কি কৰিম এন্টাৰ প্ৰেছ কৰাৰ লগে লগে আমাৰ হাতত কি আহি গল এই প্ৰত্যেকটা মাহৰে টোটাল কৰি পেলাই ইয়াতে এভাৰেজটো আহি গল নেক্সট টাস্কটো ইয়াতে কি দিয়া আছে যে এভাৰেজ ফৰ ফাৰ্স্ট কোৱাৰ্টাৰ দ্যাট মিন্স জানুৱাৰী টু মাৰ্চ অৰ্থাৎ জানুৱাৰী মাহৰ পৰা মাৰ্চলৈকে এই তিনিটা মাহৰ কিমান এভাৰেজ হেতু কাউন্ট কৰিব দিছে তো এইটোৰ কাৰণে আমি কি কৰিব পাৰো ইকুৱেল লিখি এভাৰেজ ফাংচন বহুৱাই মই ইয়াতে ফাৰ্স্ট যিকেইটা মাহৰ মোক দিছে হেকেইটা মাহৰ ৰেঞ্জটো মই ইয়াতে সিলেক্ট কৰি লৈ লৈছো আৰু ইয়াতে এন্টাৰ প্ৰেছ কৰিছো তো ইয়াতে আমি কি দেখা পালো যে ইয়াতে প্ৰথম তিনিটা মাহৰ এভাৰেজটো কাউন্ট কৰি পেলাই ইয়াতে দি দিছে নেক্সট টাস্কটো কি দিয়া আছে যে এভাৰেজ ফৰ লাষ্ট কোৱাৰ্টাৰ দ্যাট মিন্স এপ্ৰিল মান্থ টু জুন অৰ্থাৎ এপ্ৰিলৰ পৰা জুনলৈকে ইয়াতে এভাৰেজ কাউন্ট কৰিব দিছে সেম ফাংচন ব্যৱহাৰ কৰিম ইকুৱেল এভাৰেজ ব্ৰেকেট ওপেন আৰু লাষ্ট 3 মান্থ আমি ইয়াতে সিলেক্ট কৰি লম মই ব্ৰেকেট ক্লোজ কৰিছো আৰু ইয়াতে এন্টাৰ প্ৰেছ কৰিছো মই নেক্সট এক্সাম্পলটো লৈ আইছো নেক্সট এক্সাম্পলটো ইয়াতে কি দিয়া আছে এমপ্লয়ি ওয়াৰ্কিং আৱাৰ্স ইয়াতে কেইজনমান এমপ্লয়ি আছে আৰু তেওঁলোকৰ যে মনডে টিউজডে ওয়েডনেসডে এনেকুৱাকৈ প্ৰত্যেকটা দিনত কোনে কিমান ঘণ্টাকৈ কাম কৰে ইয়াতে লিখা আছে যে ৰহনে মনডে 8 আৱাৰ্স কৰে টিউজডে 7 আৱাৰ্স ওয়েডনেসডে 9 আৱাৰ্স মিনে 6 আৱাৰ্স 7 আৱাৰ্স অৰ্জুন 9 আৱাৰ্স এনেকুৱাকৈ প্ৰত্যেকটা ডেৰ কিমান ঘণ্টাকৈ কাম কৰে ইয়াতে দিয়া আছে তো ইয়াতে কি দিছে যে ৰহনৰ এভাৰেজ ওয়াৰ্কিং আৱাৰ কিমান ইয়াতে কাউন্ট কৰিব দিছে মিনাৰ কিমান কাউন্ট কৰিব দিছে অৰ্জুনৰ কিমান কাউন্ট কৰিব দিছে ৰাইট সো ৰহনৰ এভাৰেজ আৱাৰ কাউন্ট কৰাৰ কাৰণে আমি কি কৰিম ইয়াতে এভাৰেজ ফাংচনটো মই ইয়াতে লিখি লম তাৰ পিছত মই ব্ৰেকেট ওপেন কৰি মই ৰহনৰ গোটেইগিটা দিনৰ ৰেঞ্জটো ইয়াতে কি কৰিম দি লম ৰেঞ্জটো ইয়াতে সিলেক্ট কৰি লম লৈ পেলাই মই ইয়াতে এন্টাৰ প্ৰেছ কৰিম আৰু তাৰ পিছত গম পাম যে ৰহনে গড়ে 7.8 আৱাৰ্স কৈ কাম কৰে ঠিক তেনেকৈ মিনা আৰু অৰ্জুনৰ যদি এটা কাউন্ট কৰিব লাগে মই কি কৰিম ইয়াতে ক্লিক কৰি এটো ড্ৰ্যাগ এণ্ড ড্ৰপ কৰিম আৰু ইয়াতে অটোমেটিক্যালি দুইটাৰে এভাৰেজ আৱাৰটো কাউন্ট হৈ আহি যাব নেক্সট টাস্কটো ইয়াতে কি দিয়া আছে চাই লওক এভাৰেজ আৱাৰ্স ফৰ অল এমপ্লয়িজ অৰ্থাৎ প্ৰত্যেকজন এমপ্লয়িৰে কিমান হ'ব টোটালত এভাৰেজ কিমান হেতু কাউন্ট কৰিব দিছে তো গোটেইটো হ'ব লাগিলে আমি ইয়াৰ পৰা ইয়ালৈকে কি কৰিব লাগিব ৰেঞ্জটো সিলেক্ট কৰি লব লাগিব তো ইয়াৰ পৰা ইয়ালৈকে ৰেঞ্জটো সিলেক্ট কৰাটো আমি অলৰেডি জানো কেনেকৈ কৰে আপোনালোকে কমেন্ট সেকশনত মোক জনাওকচোন এটো কেনেকৈ কৰিম ইকুৱেল এভাৰেজ ব্ৰেকেট ষ্টাৰ্ট এইটো এড্ৰেছৰ পৰা সেমিকলন দেন হেকলৈকে এইটো এড্ৰেছ ইয়াতে ক্লিক কৰাৰ লগে লগে এই ৰেঞ্জটো অটোমেটিক্যালি সিলেক্ট হৈ যাব দেখা পাইছে ব্ৰেকেট ক্লোজ কৰিম আৰু এন্টাৰ প্ৰেছ কৰিম ইয়াতে এভাৰেজটো মোৰ কাউন্ট হৈ আহি যাব নেক্সট কি দি আছে যে এভাৰেজ আৱাৰ্স ওয়ার্ক অন টিউজডে অৰ্থাৎ টিউজডে এভাৰেজ ওয়ার্কিং আৱাৰ্স কিমান হয় অনলি টিউজডে এই প্ৰত্যেকজন এমপ্লয়িৰ কিমান আৱাৰ কৈ তেওঁলোকে এভাৰেজ কাম কৰে তো তাৰ কাৰণে ইকুৱেল এভাৰেজ মই টিউজডে ওয়ার্কিং আৱাৰ্সটো ইয়াতে সিলেক্ট কৰি পেলাই দি দিছো তাৰ পিছত মই ইয়াতে ব্ৰেকেট ক্লোজ কৰি এন্টাৰ হিট কৰিছো আৰু ইয়াতে এভাৰেজ ওয়ার্কিং আৱাৰটো আহি গৈছে কমেন্ট সেকশনত জনাওকচোন এই যেটো 7.3333 এনেকৈ আহিছে এইটো ৰাউন্ড ফিগাৰ কৰাৰ কাৰণে মই কোনটো ফাংচন ব্যৱহাৰ কৰি এইটো কৰিব লাগিব কমেন্ট সেকশনত জনাওক মই অলপ আগত ইয়াৰ ভিডিওটোৰ আগত কৈছো আই হোপ আপোনালোকে এই ভিডিওটোত এভাৰেজ ফাংচন কি তাৰ বিষয়ে বুজি পাইছে যদি ভিডিওটো চাই ভাল পাইছে আৰু ইনফৰমেটিভ বুলি ভাবিছে তো শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক কাৰণ এনেকুৱা ধৰণৰ মই ইম্পৰ্টেন্ট ভিডিওবিলাক এই চেনেলটোত প্ৰভাইড কৰি থাকো তো আজিলৈকে এইখিনি ধন্যবাদ